নমস্কাৰ, ৰাতি 1:30 বজাত সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আমি আহিছোঁ আচলতে ভূত বিচাৰি। আমি এনেকুৱা এডোখৰ জেগালৈ আহিছোঁ য'ত মানে জেগাডোখৰ অলপ ভূতীয়া হয়। ভূতীয়া মানে তাত মানুহে কোৱা মতে তাত ৰাতি বোলে ভূত ওলায়। আৰু মই আহিছোঁ, মোৰ লগত ল'ৰা এটা আহিছে, ভাইটি এটা আৰু নাগা আহিছোঁ আজি ভূত বিচাৰি। আমি ভূত লগ পাওঁ নাপাওঁ আমি নাজানো, কিন্তু আপোনালোকে ভিডিঅ'টো চাওক, ভিডিঅ'টো বৰ ৰোমাঞ্চকৰ হ'বলৈ গৈ আছে। তো আমি ইয়ালৈ আহিছোঁ, আমি মানে ভূতক আজি লগ পাওঁ নাপাওঁ আমি চাবলৈ আহিছোঁ। 1:30 বাজিলে আমি আহিছোঁ ভূত বিচাৰি। ভূত লগ পাওঁ নে নাপাওঁ আমি নাজানো, কিন্তু ভূত লগ পাম বুলি আমি আশা কৰি আহিছোঁ। আৰু জেগাডোখৰ বৰ ভূতীয়া হয়, তো আমি ভূত লগ পাম বুলি আশা কৰি আহিছোঁ। কি হয় কি নহয় আপোনালোকে ভিডিঅ'টো চাই থাকক, ভিডিঅ'টো ভাল লাগিব আপোনালোকৰ চাই। যোনডোখৰ জেগালৈ আমি আহিছোঁ সেই জেগাডোখৰত ভূত ওলায় বুলি কয়। কেতিয়াবা জুই জ্বলে বোলে, মানুহে জুই দেখা পায়। তো আমি আজি আহিছোঁ ৰাতি 1:30 বজাত। এতিয়ালৈকে মই ভিডিঅ'টো আৰম্ভ কৰাৰ পৰা এতিয়ালৈকেতো একো দেখা নাই, ভূত আছে নে নাই নে আপোনালোকে দেখিব পাইছে, কিন্তু মই সময়টো আপোনালোকক মই দেখাইছোঁ। এতিয়া 1:30 বাজিলে, তো মোবাইলটো আছে, মোবাইল লগটো খুলিলে, লগটো খুলিলে। ৰাতি 1:30 বাজিলে প্ৰায়। 1:30 বজাত আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ভূত আছেনে নাই আমি তাক চাবলৈহে আহিছোঁ। আমি মানে ভূতৰ লগত কোনো খেল খেলিবলৈ অহা নাই, কিন্তু ৰাতি 1:30 বাজিলে কাৰণে আমি মানে কোনো কথা নাই। ইয়ালৈ আহিছোঁ অকল আপোনালোকক কেনেকৈ দেখুৱাব পৰা যে ভূত কেনেকৈ হ'লে আপোনালোকে চাওক, ভাল পাব চাই। আৰু ইয়াত অকল আপোনালোকৰ কাৰণে আহিছোঁ এই ৰাতি কষ্ট কৰি। ভিডিঅ'টো কেনেকুৱা হয় জনাব। আপোনালোকে দেখিছে ৰাতি এতিয়া 1:30 বাজিলে। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। জেগাডোখৰটো বৰ চুনচান হয়, ইয়াত কি আছে কি নাই কথাখিনি এতিয়া মই আপোনালোকক কৈ আছিলোঁ। কৈ থাকোঁতে এনেকুৱা লাগিছে ভৰিখনত কিবা ঠাণ্ডা হাৱা এটা লাগি গ'ল। ৰাতি 1:30 বাজিলে, মই সময়টো আপোনালোকক মই দেখুৱালোঁৱেই। 1:30 বজাত এতিয়া আমি আহিছোঁ এইখিনি চাওক, জেগাডোখৰ বহুত শুইন। আৰু আমি যোনডোখৰ জেগালৈ আহিছোঁ এখন পথাৰ এখন আছে, আমি তালৈ আহিছোঁ। তাত এতিয়া আমি ভূত বিচাৰি চাওঁ। এই জেগাডোখৰতে কেতিয়াবা বহুত মানুহে কোৱা শুনিছোঁ, জেগাডোখৰত বোলে পথাৰত কেতিয়াবা জুই জ্বলি থাকে। আৰু ইয়াত কেতিয়াবা কোনোবা আহিলে মানুহ আহে, ভূতে কেতিয়াবা আহে আমনি কৰে বুলি শুনিছোঁ। এই পথাৰবোৰ যে দেখিছে, এইফালে টৰ্চ দি মই মাৰিছোঁ, এইফালে পথাৰৰ মাজত বোলে কেতিয়াবা একুৰা দুকুৰা নহয় 3-4 কুৰাকৈ জুই অলপ অলপ জ্বলিব। তাৰপৰা ছাগলী চিঞৰ নিচা লাগিছে, ছাগলীয়ে ক'ৰবাত জেগাই থকা নিচা লাগিছে। আমি যোনডোখৰ জেগাত আছোঁ ইয়াত ছাগলীয়ে মাত শুনিছোঁ। এতিয়া ছাগলীয়ে হয় নে ভূতেই হয় কি হয় আপোনালোকে ভিডিঅ'টো চাই থাকক, ভাল পাব চাই। আৰু অলপ আগত ইয়াত দুটা আপোনাৰ মৰিশালি এখন আছে, অলপ প্ৰায় আমি এইফালে টৰ্চৰ পোহৰটো যোনফালে আপোনালোকে দেখিছে, এইফালে সেই মৰিশালি এখন আছে। তাত কেতিয়াবা মানুহে জ্বলায় বা ভূতে, তাত সোনকালে আপোনাৰ যাবলৈ চেষ্টা কৰিম। আমি মৰিশালিডোখৰলৈ যাবলৈ অকণ ভয় লাগিছে, যিহেতু ৰাতি হৈ গ'ল। আমি 2-3টা ল'ৰা আহিছোঁ, আৰু হাতত একোৱেই নাই, অকল টৰ্চকেইটা আছে। এইটো টৰ্চ আপোনালোকে দেখিছে, টৰ্চটো জ্বলি আছে চাওক। আৰু এইফালে আছে সেই মৰিশালিখন ঘূৰা, এইফালে আছে মৰিশালিখন, কিন্তু তাত মানে কিবা খুব কুকুৰে ভকি থকা নিচিনা আমি শুনিছোঁ। কুকুৰে মানে কিহে ভকিছে গম নাপাওঁ, কিন্তু কিবা বৰ অদ্ভুত চাউণ্ডহে কিছুমানহে আহি আছে। এইফালে টৰ্চটো পোহৰটো যে আছে, সেইফালে আপোনাৰ সেই মৰিশালিটো আছে। আৰু তাত মানে বৰ অদ্ভুত চিঞৰ শুনি আছোঁ আমি। কিহে চিঞৰিছে, এই কুকুৰ আৰু কিবা বেলেগ কিবা সেই জন্তু নি কিবা মিক্সৰণৰ কিবা শব্দ এটা আহিছে। এবাৰ ভকি থকা নিচিনা আৱাজটোৰ লগত কিবা বেলেগ এটা চাউণ্ড মিক্স হৈ আহিছে। কি হয় একো ধৰিব পৰা নাই, কিন্তু আগলৈ যাবলৈ ভয় লাগিছে। এইফালে টৰ্চটো মাৰ, কিবা চিঞৰ নিচিনা লাগিছে। গাইজ, আমি 3টা ল'ৰা আহিছোঁ, আপোনালোকে চাব পাৰে। তো আমি 3টা আহিছোঁ। আমি মৰিশালিটোলৈ যাবলৈ ভয় লাগিছে, মানে ভয় কি লাগিছে, হাতত একো নাই। আৰু ইহঁতিকেইটাও যাবলৈ অকণমান ভয় লাগিছে বুলিহে কৈছে। তো আমি চাওঁ তালৈ যাব পাৰোঁ নে নোৱাৰোঁ। তো কি হয় কি নহয় আপোনালোকে ভিডিঅ'টো চাই ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে ভিডিঅ'টো। আমি জিন্দা ঘৰলৈ ঘূৰি যাওঁ নে নাযাওঁ গম নাপাওঁ, কিন্তু ভিডিঅ'টো আপোনালোকে চাই ভাল পাব। আৰু যদি ভিডিঅ'টো আপলোড হয় আপোনালোকে গম পাব যে আমি জিন্দা ঘূৰি গ'লোঁ ইয়াৰ পৰা।
সেইবিলাক মানুহ তো সেইফালে কিবা ভুগি থকা নিচিনা এইবিলাক। তো আমি যোনডোখৰ জেগালৈ আহিছোঁ গম নাপাওঁ তাত কি আছে কি নাই, কিন্তু কিবা এটা চিঞৰ আহি আছে। আৰু ইয়াৰ পৰা অলপ আগত আপোনালোকে লাইট দেখিবলৈ পাইছে চাগে, সেই দেশফালে পাহাৰৰ আঙুলিটো যোনফালে আছে সেইফালে পাহাৰ এখন আছে, পাহাৰৰ লাইট, সেই লাইট জ্বলি আছে। লাইটটো প্ৰায় 40-50 কিলোমিটাৰমান দূৰত জ্বলি আছে। আমি যদি ইয়াত ডিঙি ফালি চিঞৰিও থাকোঁ কোনো নাহে ইয়াতে বচাবলৈ। সেইফালে মাত্ৰ ইয়াত অলপ আগত এখন নৈ আছে, আমি নৈখনৰ ওচৰৰ প্ৰায় আহি আমি পালোহি। নৈখনৰ মানে তো এইফালে আছে নৈখন, সেইখন নৈ হয়। তো নৈখনৰ ওচৰতে সেই মৰিধান আছে, তালৈ আমি যাওঁ নে নাযাওঁ ভয় লাগিছে। কি কৰোঁ তাকে ভাবি আছোঁ। ৰাতি 1:30 বাজিলে, এতিয়া ঘৰলৈ ঘূৰি যাওঁতে প্ৰায় আধা ঘণ্টামান লাগিব। এতিয়া যাওঁতে যদি আমাৰ মানে কি অৱস্থা হয়, ইয়ালৈ গুচি আহিলোঁ, কিন্তু যাওঁতে কি অৱস্থা হয় গম নাপাওঁ। আহোঁতেও প্ৰায় আধা ঘণ্টামান টাইম লাগি গ'ল। যাওঁতে ভালকৈ ঘূৰি যাব পাৰোঁ নে নোৱাৰোঁ গম নাপাওঁ। তো ইয়াতে আমি অলপ বহি লওঁ, তো এইফালে আহি লওঁ। ভূত আছে নাই গম নাপাওঁ, কিন্তু এতিয়ালৈকেতো আমি ভূত চুত ইয়াত একো দেখা নাই। কি হয় ৰাতি 1:30 বাজি প্ৰায় 2টা বাজিবলৈ হ'ল, আমি ভিডিঅ'টো কৰি থাকোঁ। কেতিয়াবা কিবা চাউণ্ড শুনে মানুহে, আমি সেইকাৰণে ভূতটো বিচাৰি আহিছোঁ। কি হয় গম নাপাওঁ। তো চাই থাকক আপোনালোকে। যদি ভিডিঅ'টো ইমানখিনিলৈকে চাই ভাল লাগিছে, আপোনালোকে যোৱাৰ আগতে লাইক এটা হৈ যাব আৰু ছাবস্ক্ৰাইবটো কৰি দিব। ইমান কষ্ট কৰিছোঁ চাওক, ৰাতি 1:30 বজাত মোৰ কাৰণে কষ্ট কৰিছোঁ, আপোনালোকে যাতে অকণমান মুখত হাঁহি আহে। তো সেইকাৰণে যোৱাৰ আগতে ছাবস্ক্ৰাইবটো কৰি দিব। ভিডিঅ' যদি ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব, আৰু ছাবস্ক্ৰাইবটো কৰিবলৈ নাপাহৰিব খালি। ঘৰলৈ যাওঁ, আগলৈ যাওঁ, কি হয় চাওঁ। এতিয়ালৈকে ভূতটো একো সেই দেখা নাই। আমি যোনডোখৰ জেগালৈ আহিছিলোঁ তাত চাওক, ৰাতি এতিয়া বিজুলী পূৰা মাৰি আছে, বৰষুণ দিবলৈ হ'ল। তো আমি চবফালে চাই আছোঁ ভূত আছে নে নাই, নে ক'ত গ'ল ভূত। ভূতটো এতিয়ালৈকে দেখাই নাই। তো কি হয় তাকে চাওঁ আৰু এইফালে টৰ্চ মাৰি গোটেইখন চাই আছোঁ কি আছে কি নাই। আমি যোনডোখৰ জেগালৈ আহি আছোঁ, আমি ভূত এতিয়ালৈকে দেখা নাই। ভূত দেখিম বুলিতো আশা কৰিয়ে আহিছিলোঁ, এতিয়ালৈকে ভূত দেখা নাই। ভূতেই দেখোঁ নে কিয়ে দেখোঁ নে মানুহেই ওলায় ইয়াত, কি ওলাব সেই ওলাব আৰু গম নাপাওঁ। খালি আপোনালোকে ভিডিঅ'টো চাই থাকক। যদি ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। 2টা বাজিব হ'ল, এতিয়ালৈকে আমি ভিডিঅ' বনাই আছোঁ। এইডোখৰ জেগাডোখৰত যেতিয়া আহিছোঁ, অহাৰ লগে লগে মানে কিবা অদ্ভুত চাউণ্ড কিছুমান আহিছে। নগা ক'ত গ'ল? তাক মাত নগাক মাতিল না? নগা ক'ত গ'ল? নগা ক'ত গৈছিল? ক'ত গৈছিল? ক'ত ক'ত জুই জ্বলিছে? বোলে জুই, মই ঝুম কৰি দেখাবলৈ চাইছোঁ ৰ'ব। জুই হঠাতে জুই ক'ৰ পৰা জ্বলিলে? কি হয় এইটো? নোৱাৰিব। এই দেখিছে নাই জুই জ্বলিছে, আৰু সেইফালে এইবোৰ দিছে নাই, সেইফালে মানুহৰ বহুত দূৰত মানুহৰ ঘৰ আছে। এইটো চব কিবা এটা বস্তু এটা আহি থকা নিচিনা। এই জুই ক'ৰ পৰা আহি গ'ল? গায়ব হৈ গ'ল যে জুইটো। টৰ্চ মাৰ ৰাইজ চাওক, ইয়াত দেখিছে নাই ঘপকৈ জুই, মানে ভূতৰ আগমন হয়তো ইয়াত হৈ গ'ল নি চাগে। আমি যোনডোখৰ জেগাতহে আছোঁ, সেই জেগাডোখৰ মানে বহুতে কয় জেগাডোখৰ বৰ ভাল নহয়, কিন্তু আমি মানে আহি গ'লোঁ ইয়ালৈ। ইফালে মাৰ টৰ্চ মাৰ, এইফালে ক'ৰবাত সেই জুই জ্বলিছিলে। ক'ত জুই? এতিয়া এইটো যে পোহৰটো যে দেখিছে, এইটো বহুত দূৰত কাৰোবাৰ ঘৰ হয়। এইটো কাৰোবাৰ ঘৰৰ সেই লাইটৰ পোহৰ হয়। মই এই টৰ্চৰ পোহৰটো যোনডোখৰত সেই পৰিছিল, কেনেকৈ জুই জ্বলিলে? জুই ক'ৰ পৰা আহি গ'ল ইয়াত? পলা দৌৰ মাৰ। দেখিছে নাই কেনেকৈ জুই জ্বলিছে? 2-3 জেগাত জুই জ্বলিছে। আঁতৰ পলা ইয়াৰ পৰা পলাব লাগিব এতিয়া। 2-3টা বাজিব হৈ গ'ল গৈ, ইয়াত পলাব লাগিব। চাওক ইয়াত চাওক, আপোনালোকে বিশ্বাস নকৰে যদি চাওক, চাওক ইয়াত জুই জ্বলি আছে, ইয়াত জুই জ্বলি আছে, আৰু ইয়াত জুই জ্বলি আছে। চাওক 3 জেগাত মই দেখাই আছোঁ। চাওক এই 3 জেগাত একেৰাহে জুই জ্বলিছে। পলা ৰ, এইটো জুই চাওক, ইয়াত চাওক জুই দেখিছে নাই? এই ৰাতি 2টা বজাত ইয়াত ক'ৰ পৰা জুই জ্বলিলে? আমি যোনডোখৰ জেগাত ৰৈ সেই ভিডিঅ' বনাই আছিলোঁ, সেই জেগাডোখৰতে ঘপকৈ হঠাতে মানে 10 যেতিয়া মই আপোনালোকক কৈ আছিলোঁ, ৰ ইয়াতে জুই জ্বলিছিলে। ইয়াত জ্বলি আছে, এইফালৰখিনি অলপ নাইকিয়া হ'ল, ইয়াত জ্বলি আছে। চাওক এয়া অলপহে জ্বলি আছে। পলা ইয়াৰ পৰা, পলা চাওক জুই জ্বলি আছে। চাওক চাওক জুই জ্বলি আছে। চাওক এই দেখিছে নাই এইখিনি? চাওক পলা জান বচা। আমি যেনে তেনে পলাই প্ৰায় 300 মিটাৰমান আমি সেই দৌৰিলোঁ।
দৌৰাৰ পাছত আপোনালোকে চাওক এতিয়াও সেইফালে জুই জ্বলি আছে, চাওক ইয়াত চাওক, ইয়াত জুই জ্বলি আছে। এই গছকেইজোপা ওলাইছে নাই নগাঁৱত চাওক, এই গছকেইজোপা যে এই গছকেইজোপাতে চাওক, এই গছকেইজোপাৰ গুৰিতে তই ৰখি থাক, এই গছকেইজোপাৰ গুৰিতে জুই জ্বলি আছিলে। বিশ্বাস হোৱা নাই, ৰাতি 3টা বাজিব হ'ল, 2:30টা বাজি গ'ল। আমি প্ৰায় এঘণ্টা ওপৰৰ পৰা ইয়াত ভিডিঅ' বনাই আছোঁ, ঘূৰি ফুৰিছিলোঁ মানে জেগাবোৰ চাই ফুৰিছিলোঁ অলপ, ক'ৰবাত কিবা পইণ্ট তাৰপৰা ঘৰ ঠাইতে জুই জ্বলি গ'ল। জুইখিনি ক'ৰ পৰা আহিলে সেইটো কথা বৰ আচৰিত লাগিলে। এতিয়া ক'ৰ পৰা আহিলে তাতে মই আপোনালোকক এটা কথা ক'লোঁ, এতিয়াও ইয়াত কিবা শব্দ শুনি আছিলোঁ, এতিয়াও কিছুমান বৰ অদ্ভুত শব্দ ইয়াত শুনি আছোঁ আমি। ক'ৰ পৰা আহিছে, কিবা কুকুৰ শিয়াল কিবা কি শব্দ মিক্স হৈ আছে মানে গম নাপাওঁ। মুঠতে চব খিচিৰি শব্দ এটা আহিছে, বৰ অদ্ভুত টাইপৰ শব্দ এটা, মানে এবাৰ কুকুৰে ভকা নিচিনা লাগে, এবাৰ শিয়ালৰ মাত অহা নিচিনা লাগে। তো কি হৈছে একো গম নাপাওঁ। এতিয়া আমি ইয়াত বস্তুত দেৰি থকাটো ভাল নহ'ব চাগে মোৰ মতে। আমি ইয়াৰ পৰা এতিয়া সোনকালে যামগৈ। আপোনালোকক এটাই অনুৰোধ কৰিম, ভিডিঅ'টোত আপোনালোকে লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইবটো কৰিব আৰু ৰখি থাকক। যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰিলে তেওঁলোকলৈ বহুত ধন্যবাদ, তেওঁলোকক বহুত ধন্যবাদ জনাইছোঁ। যিসকলে ছাবস্ক্ৰাইব কৰিলে চেনেলটো, আৰু যিসকলে কৰা নাই তেওঁলোকেহে কৰিব বুলিও মই আশা ৰাখিছোঁ। সকলোৱে ছাবস্ক্ৰাইব কৰিব আৰু অকণমান আগবাঢ়ি যোৱাত সকলোৱে মোক যাতে সহায় কৰে আপোনালোকে। আৰু ছাবস্ক্ৰাইবটো যদি নকৰে এনেকুৱা ভাল ভিডিঅ' আৰু চাবলৈ নাপাব আপোনালোকে ৰাতি। আৰু ছাবস্ক্ৰাইবটো যদি কৰি লয় তেতিয়া এনেকুৱা ধুনীয়া আৰু মজা ভিডিঅ' আহি আছে মোৰ চেনেলটোত, আপোনালোকে চাবলৈ পায় যদি চেনেলটো ছাবস্ক্ৰাইব কৰি থয়। আমি ইয়াত আৰু বহুত দিন নাথাকোঁ, কাৰণ ভয় মানে পানী হৈ ওলাই থাকে, মুখৰ অৱস্থাহে দেখিছে চাগে কি হৈছে, ঘামি জামি অৱস্থা নাই। তো আমি ইয়াৰ পৰা যামগৈ এতিয়া। যাওঁতে বাটত কি হয়, আমাৰ লগত কি হয় একো গম নাপাওঁ, কিন্তু যদি ভালে ভগৱানে মুঠতে ঘৰ পোৱালেই হয় আৰু আমাক ঘৰ পাই পেলাই ভিডিঅ'টো আপলোড কৰিম। যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু লাইক এটা কৰিব। কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাব। আমি চাওক এতিয়া ঘৰলৈ গুচি আহিবলৈ আহিছোঁ, কিন্তু জুয়ে আমাৰ সেই পিছা এৰা নাই। তো আমি ইয়াৰ পৰা পলাব লাগিব। আপোনালোকে ইয়াত ক্লিয়াৰকৈ দেখিবলৈ পাইছে, চাওক ইয়াত জুই জ্বলি আছে। টৰ্চ নামাৰিবি এয়া চাওক জুই জ্বলি আছে। তো জুইখিনি আমি যিমানে যাওঁ, আমি প্ৰায় এতিয়া আধা ৰাস্তাহে আহিলোৱেই। তো আমি আধা ৰাস্তাৰ পৰা জুইখিনি আমাৰ পাছে লগ নেৰিছে। তো আমি ইয়াৰ পৰা পলাবলৈ চেষ্টা কৰিম। ইয়াৰ পৰা পলা জুই লগ নেৰিছে। গাইজ যদি জিন্দা থাকোঁ ভিডিঅ'টো আপোনালোকে চাবলৈ পাব। আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়া আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মানে কি হ'ল, আমি দৌৰি প্ৰায় ঘৰৰ ওচৰৰে পালোহি। মই ক্লিয়াৰ আছে নহয়, ঠিক আছে। আমি দৌৰি আহি প্ৰায় ঘৰৰ ওচৰৰে পালোহি। মানে আমি বহুত দেৰিৰ পৰা খোজকাঢ়ি আছিলোঁ। তো তেতিয়াৰ পৰা আমি প্ৰায় বহুত দূৰ খোজকাঢ়ি টৰ্চ মাৰি আহিছোঁ ইফালে সিফালে, আৰু হাতত একো নাই। দৌৰিলোঁ, এতিয়াও আমি দৌৰি আছোঁ। ইয়াত ৰৈ লাভ নাই আৰু। তো ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধুনীয়া ভিডিঅ' বহুত আহি থাকিব। আপোনালোকে ক'ব ভিডিঅ'টো চাই কেনেকুৱা লাগিলে। ৰাস্তাটো বজাগালে এতিয়া ঘৰ পাবলৈ হ'ল। আমি সেই ৰাস্তাটো যদি ওলাই ঘৰলৈ মেইন ৰাস্তা গৈ আমি ওলাই যাম। আমি বহুত দূৰ মানে দৌৰিলোঁ, প্ৰায় 1 কিলোমিটাৰমান আমি দৌৰিছোঁ, কাৰণ জুয়ে পাছ হেৰাই নাই। এইফালে পোনে পৰিবি। মোৰ লগত যোনকেইটা ল'ৰা আহিছিলে সিহঁতে গৈ আছে টৰ্চলি। জুই আকৌ তাত সেই জ্বলা নিচিনা লাগিছে, সি আছে যোনডোখৰ জেগাত জুই জ্বলা নিচিনা লাগিছে তাত মাৰ। আমাৰ মুঠতে জুই আজি পিছ এৰিব নেৰিব গম নাপাওঁ। আৰু সোনকালে গুচি যায় ভাল। ৰাইজ আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। আমি বহুত দূৰ আহিলোঁ, ভাগৰ লাগি গ'ল মুঠতে। বহি দে চাওক, আমি প্ৰথমতে অকণমান দেৰি বহিছোঁ, মানে ইমানেই দৌৰিলোঁ ভাগৰ লাগি গ'ল। কিন্তু জুইয়ে পাছ হেৰা নাই। কিন্তু এতিয়া প্ৰায় 1 কিলোমিটাৰমান দৌৰাৰ পাছত এতিয়া চাইছোঁ দেখলে এতিয়া জুই নাই আমাৰ পাছত। তো ভিডিঅ' যদি ভাল লাগিলে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা কৰি দিব আৰু কমেণ্টত কি ক'ব। তো আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। জয় অসম। বুম কৰি দে, বন্ধ কৰি দে।